নমস্কাৰ বন্ধু বান্ধৱীসকল, আন দিনাৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে 5টি বিশেষ ধৰণৰ প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে দিয়া থাকিব 10 ছেকেণ্ডকৈ সময়। আপোনালোকক যদি আৰু সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব আৰু যদি উত্তৰটি জানে তেন্তে নিশ্চয় কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। আজিৰ শিতানৰ প্ৰথমটি প্ৰশ্ন হ'ল, অসমৰ আটাইতকৈ ওখ মন্দিৰ কি? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে অসমৰ আটাইতকৈ ওখ মন্দিৰ হ'ল শিৱসাগৰ জিলাত অৱস্থিত শিৱদৌল মন্দিৰ। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাই 104 ফুট প্ৰায় 32 মিটাৰ উচ্চতাৰ এই মন্দিৰটো নিৰ্মাণ কৰিছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হ'ল অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। আজিৰ শিতানৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ্বি সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্যটোৰ নাম কি? আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু যদি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টি ৰখাই ল'ব। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে কাৰ্বি সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্যটোৰ নাম হ'ল চুমাংকান নৃত্য। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল, এন্ধাৰত কিয় টোপনি ভাল হয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে উজ্জ্বল পোহৰত আমাৰ স্নায়ুপেশীবোৰ সক্ৰিয় হৈ উঠে আৰু আন্ধাৰত স্নায়ুপেশীবোৰ নিষ্ক্ৰিয় হৈ পৰে। আন্ধাৰত স্নায়ুপেশীবোৰৰ কোনো ব্যাঘাত নহয় কাৰণে আমাৰ টোপনি ভাল হয়। আজিৰ শিতানৰ 5 নম্বৰ অৰ্থাৎ শেষৰটি প্ৰশ্ন হ'ল, আমাৰ হাত-ভৰি জিনজিনাই কিয়? আপোনালোকৰ সময় আৰম্ভ হৈছে। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. উত্তৰটো হৈছে কোনো কাৰণত যদি হাত-ভৰিৰ স্নায়ুবোৰে ঠিকমতে চলাচল কৰিব নোৱাৰে তেতিয়া সেই অণ্ড কিছু সময়ৰ বাবে জিনজিনাই থকা অনুভৱ হয়। পুনৰ 5টি বিশেষ ধৰণৰ প্ৰশ্ন লৈ আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ধন্যবাদ।